জয় জগতগুৰু শ্ৰীমন্ত শংকৰ মহাপুৰুষীয়া পালনাম স্থানলৈ সমস্তকে স্বাগতম জনাইছোঁ। আপোনালোকে দেখিছে এই মহা আচাৰ্য দেহেশ্বৰ বৰা আতা, এই আতাজনৰ সান্নিধ্যতেই বাপিছৰৰ সপোন বাস্তৱ ৰূপায়িত মহাপুৰুষীয়া পালনাম স্থান ৰংমং সত্ৰ। এই মহাপুৰুষীয়া পালনাম সত্ৰখনি এটি সুন্দৰ পৰিৱেশেৰে নিপুণ অসমৰ ভিতৰত এখন ভাগৱতী সমাজৰ ভিতৰত এক বিৰল অনুষ্ঠান। ইয়াতেই যোৱা 3 বহাগৰ পৰা জপ যজ্ঞ আৰু একোষাৰে মহাপালনাম চলি আছে। এই পালনাম চলি থাকিব আগন্তুক 12 বহাগ পৰ্যন্ত। আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে ইয়াৰ মাজতেই অহাৰ প্ৰয়াস কৰিব। ইয়াৰ আপোনালোকে দেখিছে প্ৰাকৃতিক সৌন্দৰ্য ৰংমং মহাপুৰুষীয়া পালনাম স্থানৰ গেটৰ সন্মুখত আহোঁতে বাওঁ ছাইডৰ পৰা আমি বাহিৰৰ পৰা দৃশ্যটো দেখাইছোঁ। সেই দূৰত এই বাগানৰ মাজতেই যি মনোমোহা দৃশ্য আৰু আধ্যাত্মিক সাধনৰতা কেন্দ্ৰ এখন ভাগৱতী সমাজৰ মহাপুৰুষীয়া পালনাম থান ৰংমং। ইয়াৰ সমান্তৰালভাৱে সম্পূৰ্ণ দেখিছে গেটৰ আমি সোঁ ছাইডলৈ আহিছোঁ। সোঁ ছাইডৰ পৰা এই বাগানৰ আমি ছাইডৰ পৰা মহাপুৰুষীয়া পালনাম থান অৰ্থাৎ সত্ৰখনি বাহিৰৰ পৰা প্ৰাকৃতিক সৌন্দৰ্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আহক, আমি একোষাৰ নাম আপোনালোকক আজি দেখাবলৈ চেষ্টা কৰিম। এই নামৰ লগতেই একাষাৰ প্ৰমত্তকেশৰী মহাপালনাম আপোনালোকে শুনিবলৈ পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ পুনৰ চাব। চোৱাৰ পিছত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কৃষ্ণ শংকৰ।
বান্ধ